নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মই ইউটিউব চেনেল গ্ৰেটমেন অফ আছামলৈ। বন্ধুসকল, আপুনি যদি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে তেন্তে আপুনি নিশ্চয় এই ছোৱালীজনীক চিনি পাইছে। ইতিমধ্যে এই ছোৱালীজনীয়ে টিকটকতেই হওক বা ইউটিউবতেই হওক নিজৰ নৃত্য আৰু অভিনয়ৰ দ্বাৰা সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও তাই বৰ্তমান ব্লগিঙৰ জৰিয়তে এগৰাকী সফল ইউটিউবাৰ হিচাপেও নিজকে প্ৰতিষ্ঠিত কৰিছে। হয়, এই ছোৱালীজনী হৈছে পাখি ৰাজবংশী। গতিকে আহকচোন জানি লওঁ পাখি ৰাজবংশীৰ জীৱনৰ এনে বহু কথা যিবোৰ হয়তো আপুনি কেতিয়াও জনা নাছিল। পাখি ৰাজবংশীৰ জন্ম হৈছিল 2000 চনৰ 14 এপ্ৰিল তাৰিখে নগাঁও জিলাৰ আগাঁও নামৰ গাঁওখনত। পাখি ৰাজবংশীৰ পৰিয়ালত তাইৰ মাক দেউতাক আৰু এজনী সৰু ভনীয়েক আছে আৰু তাইৰ সৰু ভনীয়েকজনীৰ নাম হৈছে পাখি ৰাজবংশী। পাখি ৰাজবংশীৰ শিক্ষা জীৱন আৰম্ভ হৈছিল নগাঁৱতেই আৰু বৰ্তমান পাখিয়ে নগাঁও কলেজৰ পৰা ডিগ্ৰী কৰি আছে। পোনপ্ৰথমতে পাখি ৰাজবংশীয়ে টিকটকত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিল। মৰমৰে ৰাগিনী মৰম দিব খোজো হিয়া উজাৰি বুকুতে বুকুৰা। ইয়াৰ পিছত টিকটকত পাখিয়ে ধুনীয়া ধুনীয়া ভিডিঅ' বনাইছিল, যাৰ বাবে মানুহে তাইৰ ভিডিঅ'বোৰ চাই ভাল পাইছিল আৰু পিছত টিকটকত তাই তেনেদৰেই বহুতো জনপ্ৰিয়তা অৰ্জন কৰিছিল। কিন্তু যেতিয়া টিকটক এপটো ভাৰতত বেন হৈছিল তেতিয়া তাই ইউটিউবত পাখি ৰাজবংশী নামেৰে এটা ইউটিউব চেনেলৰ আৰম্ভণি কৰিছিল। টিকটক বন্ধ হোৱাৰ পিছৰ পৰাই পাখিয়ে ইউটিউবত বহুতো কাভাৰ চঙৰ ভিডিঅ' বনাবলৈ আৰম্ভ কৰে আৰু এনেদৰেই বহুকেইটা ভিডিঅ' আপলোড কৰাৰ পিছত তাইৰ ভিডিঅ'বোৰ ইউটিউবতো মানুহে পচন্দ কৰিবলৈ লয়। ইয়াৰ পিছত পাখিয়ে ইউটিউবত লাহে লাহে জনপ্ৰিয়তা লাভ কৰাৰ পিছত ব্লগিং ভিডিঅ' বনাবলৈও আৰম্ভ কৰে আৰু মানুহে তাই বনোৱা ব্লগিং ভিডিঅ'বোৰ চাই ধুনীয়াকৈ আদৰি লয় আৰু আজি পাখি ৰাজবংশীৰ ইউটিউব চেনেলত প্ৰায় 1,90,000তকৈও অধিক ছাবস্ক্ৰাইবাৰ আছে। ইউটিউবৰ উপৰিও পাখি ৰাজবংশীয়ে ইনষ্টাগ্ৰামতো বহুসংখ্যক ফলোৱাৰ্ছ গোটাবলৈ সক্ষম হৈছে। বৰ্তমান পাখি ৰাজবংশীৰ ইনষ্টাগ্ৰামত 2,40,000তকৈ অধিক ফলোৱাৰ্ছ আছে। বন্ধুসকল, এয়াই আছিল পাখি ৰাজবংশীৰ বায়োগ্ৰাফী। আশা কৰিম পাখিয়ে যাতে আগলৈও এনেদৰেই ধুনীয়া ধুনীয়া কাভাৰ চঙৰ ভিডিঅ' আৰু ব্লগছ বনাই যায়। ধন্যবাদ। আজিলৈ ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি চাই থাকিব বিচাৰে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।